নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আমাৰ আজি এই ভিডিঅ'টোলৈ আজি ভিডিঅ'টো কেৱল ক্লাছ 9 বা ক্লাছ 10 ৰ ভিডিঅ' নহয় আজি ভিডিঅ'টো ক্লাছ 9 আৰু 10 এই দুটা শ্ৰেণীকে আমি সামৰি লৈ আমি এই ভিডিঅ'টো কৰিবলৈ গৈ আছো তো আজি এই ভিডিঅ'টোত আমি পঢ়িবলৈ পাম পৃষ্ঠকালি আৰু আয়তনৰ বিষয় তো গতিকে পৃষ্ঠকালি আৰু আয়তন এই দুটা এই চেপ্টাৰটো আমাৰ ক্লাছ 9 তো আছে ক্লাছ 10 তো আছে গতিকে আজি ভিডিঅ'টো ক্লাছ 9 আৰু 10 এই দুটা শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় ভিডিঅ' হ'ব গতিকে বলা বেছি দেৰি নকৰি আমি কি কৰিম আমাৰ অংকবোৰলৈ গুচি যাম হৈছে তো প্ৰথমতে আমি আজি বুজিম যে পৃষ্ঠকালি এতিয়া কালি আমি আয়ত পঢ়ি আহিছো ক্লাছ 7 ত আমি আয়ত পঢ়ি আহিছো ক্লাছ 6 তো আছিল আয়ত তাৰ পিছত বৰ্গ আমি ত্ৰিভুজ পঢ়ি আহিছো ট্ৰেপেজিয়াম পঢ়ি আহিছো সামন্ত্ৰিক পঢ়ি আহিছো তো এইবোৰৰ বিষয়ে আমি অকমান থুলমুলকে আমাৰ অকমান জ্ঞান আছে গতিকে আমি আজি কি কৰিম পৃষ্ঠকালি আয়তৰ পৃষ্ঠকালি নহয় আমি আয়তীয় ঘনকৰ পৃষ্ঠকালি তাৰ পিছত ঘনকৰ পৃষ্ঠকালি এই সকলোবোৰৰ বিষয়ে আমি আজি শিকিম তো এই ভিডিঅ'টোত আমি পৃষ্ঠকালিৰ বিষয়ে শিকিম নেক্সট ভিডিঅ'টোত আমি কি কৰিম আয়তনৰ বিষয়ে শিকিম তো গতিকে আগতে পৃষ্ঠকালিখিনি আমি শিকিলো শিকাৰ পিছত আমি বেলেগকৈ আৰু এটা ভিডিঅ' আহিব সেই ভিডিঅ'টোত তোমালোকে আয়তনৰ বিষয়ে শিকিবলৈ পাবা গতিকে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু সেই কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিলে আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিলে তুমি নেক্সট ভিডিঅ'টোৰ নটিফিকেশ্যন পাই থাকিবা গতিকে আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ' তো প্ৰথমতে আমি কি শিকিম আয়ত এইটো এটা কি আয়ত আঁকিলো চিত্ৰবোৰ ইমান ভাল হোৱা নাই কিন্তু বুজি লোৱাৰ চেষ্টা কৰা গতিকে এইটো আয়ত এইটো এ বি সি ডি আমি আয়তৰ কি জানো বিপৰীত বাহুবোৰ সমান হয়নে এ বি বাহু ইজিক্যাল টু ডি সি বাহু আকৌ এ ডি বাহু ইকুৱেল টু বি সি বাহু আকৌ কি এই দুটা বাহু পৰস্পৰ সমান্তৰাল এ বি বাহু সমান্তৰাল ডি সি বাহু এ ডি বাহু সমান্তৰাল বি সি বাহু হয়নে আৰু এই কি পাইছো এই কোণবোৰ 90 ডিগ্ৰী হয় হয়নে এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী হৈছে এতিয়া এটো আয়ত হৈ গল এতিয়া আয়তীয় ঘনকৰ বিষয়ে শিকিম তাৰ পিছত আয়তীয় ঘনকৰ যোৱাৰ আগতে আৰু এটা বস্তু আমি শিকিব লাগিব যে পৃষ্ঠকালি আমি কালি ওলোৱা শিকি আহিছো এতিয়া কালিটো কি তো কালিটো হৈছে ধৰি লোৱা হল এইটো এটা এইখিনি চোৱা এইটো এটা কি আয়তৰ নিচিনা দেখিবলৈ পাই আহিছো হয়নে এইটো এটা ডাষ্টাৰৰ এইটো আয়ত এটা হৈ আছে তো এই আয়তটো যদি আমি এইখিনি বৰ্ডত আমি থৈ দিও থৈ ৰাখিলো ইয়াতে তো এইখিনি বৰ্ডত এই ডাষ্টাৰটোৱে বৰ্ডত কিমানখিনি ঠাই আগুৰি আছে কিমানখিনি ঠাই আগুৰি আছে ইমানখিনি ঠাই আগুৰি আছে হয়নে ইমানখিনি ঠাই আগুৰি আছে ইমানখিনি ঠাই আগুৰি আছে হয়নে তেনেহলে এই বৰ্ডখিনিত এই ডাষ্টাৰটোৱে কিমানখিনি ঠাই আগুৰি আছিল ইমানখিনি ঠাই আগুৰি আছিল গতিকে এইখিনি ঠাই কি হ'ব এইখিনি আয়তটোৰ কালি হৈ যাব এই আয়তটোৰ কি হৈ যাব এটা এটা পৃষ্ঠ এই পৃষ্ঠটোৰ কালি হৈ যাব বুজি পাইছা এইটো হৈছে এই ডাষ্টাৰখিনি এইখিনি অংশৰ কালি এই ডাষ্টাৰখিনি কি এইখিনি অংশৰ কালি হৈ যাব এইটো তো আয়তৰ কালি আমি কি পাইছিলো আয়তৰ কালি এইটো ধৰা হল এই এ বি বাহুটো কিমান ধৰিলো এল বুলি ধৰিলো তাহলে এ বি বাহু আৰু ডি সি বাহু যদি সমান হয় এ বি বাহু ডি সি বাহু যদি সমান হয় এইটো বাহু আৰু এইটো বাহু যদি সমান হয় তেনেহলে এল ইজিক্যাল টু এইটো কিমান হ'ব এল হৈ যাব হয়নে এইটো যদি এল হয় তেনেহলে এইটো এল হ'ব হৈছে আৰু এইটো যদি এম হয় এইটো কিমান হ'ব এম হ'ব বুজি পাইছা কাৰণ এ ডি বাহু সমান বি সি বাহু গতিকে আমি আয়তৰ কালি কি পাই আহিছিলো আয়তৰ কালি পাই আহিছিলো
দিশ পূৰণ প্ৰস্থ হয়নে দিশ এইটো প্ৰস্থ এইটো আৰু সদায় মনত ৰাখিবা আয়তৰ দিশ প্ৰস্থতকৈ সদায় ডাঙৰ অৰ্থাৎ আয়তৰ দিশটো প্ৰস্থতকৈ সদায় ডাঙৰ থাকে তো গতিকে আয়তৰ কালি কিমান পাম এই আয়তটোৰ কালি এ বি চি ডি আয়তটোৰ কালি কিমান পাম এ বি চি ডি আয়তৰ কালি পাম আমি দৈৰ্ঘ্য পূৰণ প্ৰস্থ দিশ পূৰণ প্ৰস্থ হ'ল তো দিশ আমাৰ কিমান আছে এল ধৰিছোঁ আমি দিশ আমি কিমান ধৰিছোঁ এল ধৰিছোঁ আৰু প্ৰস্থ ধৰিছোঁ এম হয়নে এল পূৰণ এম হৈছে লিখিব পাৰোঁ এল এম আমি লিখি দিলোঁ তো এইটো হৈ যাব আমাৰ আয়তটোৰ কালি তো এতিয়া আমি কি পঢ়িম আয়তীয় ঘনকৰ কালি এতিয়া আয়তীয় ঘনকনো কি আয়তীয় ঘনকটো এতিয়া বুজিব লাগিব গতিকে আমি বুজিব পাৰিলোঁ যে আয়ত কি এতিয়া আমি কি কৰিম আয়তীয় ঘনক কি এতিয়া আয়তীয় ঘনকটো কেনেকৈ হ'ব পাৰে আয়তীয় ঘনকটো এটা কিতাপৰ দৰে অৰ্থাৎ তুমি এটা কিতাপ লৈ লোৱা কিতাপটো কেনেকৈ দেখিবলৈ পাবা এনেকুৱা ধৰণৰ মই এটা কিতাপ লৈ লৈছোঁ এইটো চোৱা এইটো এইপিনে এটা আয়ত হয়নে এইটোৰ পিছপিনে সেম কালি বিশিষ্ট এইপিনে এটা আয়ত আছে হয়নে তাৰপিছত এইপিনে এটা আয়ত এইটো এটা আয়ত হয়নে এইখিনিত এটা আয়ত দেখিবলৈ পাই আছোঁ ইয়াৰ সেম কালি বিশিষ্ট ইয়াৰ পিছপিনে আৰু এটা আছে তাৰপিছত ঠিক সেইদৰে ইয়াতেও আছে হয়নে ইয়াতেও আছে এইটো এটা কি হৈছে আয়ত হৈ আছে তাৰ পিছপিনে কি হৈ আছে এইপিনে এটা চাব পাৰিবা আয়ত হৈ আছে হয়নে নহ'লে এইটো কিতাপ এটা কেনেকুৱা ধৰণৰ কিতাপ এটা হৈছে আয়তীয় ঘনকৰ দৰে তো গতিকে আয়তীয় ঘনকৰ পৃষ্ঠকালি এতিয়া আমি কেনেদৰে ওলাম এতিয়া আমি চাই লওঁ তো গতিকে 6টা আয়ত আঁকিম 6টা আয়ত কেনেদৰে আঁকিব লাগিব ইয়াতে চোৱা প্ৰথমতে এইটো এটা আয়ত আঁকিলোঁ এই আয়তটোৰ নিচিনা সেম কালি বিশিষ্ট অৰ্থাৎ কালিটো কি থাকিব একে থাকিব এইটোৰ যিমান কালি এইটো ধৰা হ'ল এল আৰু এইটো ধৰা হ'ল এইচ এইটো এল দৈৰ্ঘ্য এইটো ধৰা হ'ল প্ৰস্থ এই একে কালি বিশিষ্ট কি কৰিম আৰু এটা আমি আয়ত আঁকিম কাৰ সন্মুখত এই আয়তটোৰ সন্মুখত আৰু এটা কি কৰিম একে কালি বিশিষ্ট এটা আয়ত আঁকিম তো এইটো যদি এল হয় তেনেহ'লে এইটো এল হ'ব এইটো যদি এইচ হয় এই সম্পূৰ্ণখিনি যদি এইচ হয় তেনেহ'লে এইটো কি হৈ যাব এইচ হৈ যাব হৈ গ'ল অৰ্থাৎ এই কিতাপখনত চোৱা এইটো এল এইটো যদি এইচ হয় তেনেহ'লে ইয়াৰ পিছপিনে এইটোৰ পিছপিনে যিটো আয়ত হ'ব এই আয়তটোৰো এইটো হ'ব এল এইটো হ'ব এইচ হয়নে তো গতিকে এইটো এল হ'ল এইটো এইচ হ'ল এইটো এল এইটো এইচ এতিয়া কি কৰিম এইটো পিন আমি কি কৰিম লগাই দিম এইটো ফালে এই ৰেখাটো লগাই দিছোঁ ইয়াতে এটা ৰেখা টানি দিছোঁ হয়নে নহ'লে কাষত এটা আয়তৰ সৃষ্টি হ'ল এইটো পিনে এটা কি হ'ল আয়তৰ সৃষ্টি হ'ল হয়নে এই আয়তটো কি নামকৰণ কৰিম এইটো দিম বি তলতটো কি হৈ যাব বি আৰু এইটোতে এইচ আছে হৈ গ'ল এতিয়া আমি কি কৰিম এইটোৰ অপজিট ফালে হয়নে এইটোৰ বিপৰীত ফালে কি কৰিম আৰু এটা আয়ত বনাই দিম এনেদৰে আয়তটো বনাই দিলোঁ তেনেহ'লে এইটো এটা কিতাপৰ দৰে হ'ল না নাই কিতাপৰ দৰে এইটো হ'ল 3D পিকচাৰ এইটো কি বুলি ক'ম 3D পিকচাৰ বুলি ক'ম এটা তেনেহ'লে ইয়াতে এইটো যদি এল হয় এইটোও এল হ'ব এইটো ৰেখাও এল হ'ব এইটো ৰেখাও কি হৈ যাব এল হৈ যাব এইটো এইচ হ'লে এইটোও এইচ হ'ব এইটো বি হ'লে এইটোও বি হৈ যাব এইটো এইচ হয়নে এইটো বি হ'লে এইটোও বি হ'ব এইটো বি হয়নে কৈ ল'লোঁ আমি লিখি ল'লোঁ নহ'লে এইটো ওপৰৰটো যিটো আমি আয়ত পাইছোঁ এই ওপৰটোৰ আয়তটোৰ লগত তলৰ যিটো আয়ত থাকিব এই তলৰ আয়তটো সেম হ'ব অৰ্থাৎ একে কালি বিশিষ্ট হ'ব ঠিক সেইদৰে সন্মুখৰ যিটো থাকিব অৰ্থাৎ এই কিতাপটোত এই সন্মুখৰ যিটো থাকিব এইটোৰ কালি আৰু এই পিছপিনৰটোৰ কালি কি হ'ব সেম হ'ব অৰ্থাৎ সন্মুখৰটোৰ কালি পিছপিনৰটোৰ কালি সেম হ'ব এই সাইডৰ কালিটো এই সাইডৰ আয়তটোৰ কালি কি হৈ যাব সেম হৈ যাব নহ'লে কি সেম পাই আছোঁ
এইটো সেম এইটোৰ লগত এইটো সেম পাই আছো পিছপিনৰটোৰ লগত আগপিনৰটো সেম পাই আছো ওপৰটোৰ লগত তলৰটো সেম পাই আছো হয়নে নহলে আমি ওপৰটোৰ কালিটো লিখো প্ৰথমতে ওপৰৰ যেটো আয়ত আছে সেই আয়তটোৰ কালিটো লিখিম ওপৰৰ আয়তটোৰ কালি কি হ'ব l * b l * b হ'ব হৈছে এতিয়া তলৰ কালিটো কি হৈ যাব সেম হৈ যাব ওপৰটোৰ লগত তলৰটো যদি সেম হয় মানে তলৰটোও সেম হৈ যাব l * b হ'ব প্লাস l * b হল লিখিলো তাৰ পিছত কি কৰিম আমি সন্মুখৰ আয়তটোৰ কালি লিখিম সন্মুখৰ আয়তটোৰ কালি কি হ'ব এইটো যদি দৈৰ্ঘ্য হয় এইটো প্ৰস্থ হলে l * h হ'ব l * h ঠিক সেইদৰে এইটোৰ বিপৰীত পিনে যেটো আয়ত হ'ব আমাৰ সেই আয়তৰ কালিটো কি হৈ যাব সেম হৈ যাব তেনেহলে l * h লিখিব পাৰিম বা এই l * এইটো যে দেখিবলৈ পাই আছো এইটো h হৈ যাব প্লাস l * h হৈ গল এতিয়া আমি সাইডৰটো যাও এই সাইডৰটো কি আছে এইটো হল প্ৰস্থ এইটো দৈৰ্ঘ্য পূৰণ প্ৰস্থ h * b বা b * h h * b হৈ গল এতিয়া এইটোৰ বিপৰীত ফালে আৰু এটা আছে এইটোৰ বিপৰীত ফালেটো কি হৈ যাব ফালৰটো কি হৈ যাব b * h lb bh আৰু bh হয়নে lb lh আৰু bh আমি পাই গলো তে এতিয়া কি কৰিম সোয়া lb দুবাৰ আছে নহলে কি লিখিব পাৰি 2l * b lb লিখিব পাৰো l * b আমি এনেদৰে লিখিব পাৰো প্লাস এইটো এইপিনে লিখো ইয়াতে সোয়া l * b আছে তেনেহলে কি লিখিব পাৰো 2 * lb লিখিব পাৰো 2 * lb লিখিব পাৰো না নাই সোয়া l * b আছে দুটা আছে 2lb লিখিব পাৰো lb মানে l পূৰণ b এইটো আমি ইয়াতে পূৰণ চিন দিয়া নাই মানে কি ইয়াতে এইটোৰ মাজত কি আছে পূৰণ হৈ আছে 2 * lb প্লাস 2 * lh 2 * lh প্লাস 2 * lb দুটা hb আছে h * b আছে 2 * hb লিখিব পাৰো না সোয়া l * b দুটা আছে 2lb লিখিছো এই l * h দুটা আছে l * h প্লাস l * h মানে 2lh প্লাস h * b দুটা আছে h * b লিখিছো এতিয়া আমি কি কৰিম এই দুইটো কমন লৈ আহিম ইয়াতে সোয়া এই প্লাসৰ আগপিনে এইটো 2 আছে এই প্লাসৰ আগপিনে 2 আছে এইটো 2 আছে হয়নে 3 3টাৰ পৰা আমি কি কৰিব পাৰো 2 কমন লব পাৰো তেনেহলে কি লিখিব পাৰিম lb এই bh টো আগত লিখিলো lb bh প্লাস lh হৈ গল এইটো হৈছে এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি এইটো কি আয়তীয় ঘনকৰ পৃষ্ঠকালি বুজি পালো এইটো হল আয়তীয় ঘনকৰ পৃষ্ঠকালি এতিয়া আমি আয়তীয় ঘনকৰ পৃষ্ঠকালি পালো এতিয়া আমি বুজিম ঘনকৰ পৃষ্ঠকালি তো ঘনকৰ পৃষ্ঠকালি বুজাৰ আগতে কি বুজিব লাগিব আমাক বৰ্গৰ পৰা আমি কি পাও ঘনক পাও কেনেকৈ ঘনক পাও আমি যদি 6টা বৰ্গক এনেদৰে লিখো এনেদৰে আমি সজাও যাতে সেই বৰ্গকেইটাই কি সৃষ্টি কৰে এটা ঘনক সৃষ্টি কৰে এতিয়া আহিম বৰ্গৰ পিনে তো বৰ্গ কি হ'ব চাৰিওটা কি সমান বাহুৰে আগৰা এটা বন্ধ ক্ষেত্ৰ হেতু কি হৈ যাব বৰ্গ হৈ যাব অৰ্থাৎ a b c d ab বাহু bc বাহু cd dc বাহু আৰু ad বাহু এই সকলোকেইটা বাহু কি হৈ যাব সমান হৈ যাব অৰ্থাৎ এই বাহুটো সমান এই বাহুটো সমান এই বাহুটো এইটো বাহু গোটেইকেইটা বাহু কি হৈ যাব সমান হৈ যাব গতিকে যদি এইটো l হয় তেনেহলে এইটো l হৈ যাব এইটো l হৈ যাব এইটো l হৈ যাব হয়নে এতিয়া আয়তৰ বৰ্গৰ কালি কি আছিল বৰ্গৰ কালি আছিল বাহু পূৰণ বাহু অৰ্থাৎ এই এটা বাহু পূৰণ এই এটা বাহু হয়নে এই l বাহুটো পূৰণ l বাহু তেনেহলে আমি কি লিখিব পাৰো যে বৰ্গৰ কালি
বৰ্গৰ কালি লিখিব পাৰোঁ L into L হয়নে তেনেহ'লে কি লিখিব পাৰোঁ L স্কয়াৰ বাহু স্কয়াৰ বা L স্কয়াৰ হয়নে তেনেহ'লে এইটো হৈ গ'ল বৰ্গৰ কালি এতিয়া বৰ্গ 6টা বৰ্গ আমি এনেদৰে মানে সংযোগ কৰিম যাতে এইটো কি হৈ যায় এটা ঘনকৰ সৃষ্টি হয় তো তেনেহ'লে আমি ঘনকটো ক'ৰ পৰা পালোঁ 6টা আমি যদি বৰ্গ লগ লগাও তেনেহ'লে এটা 6টা বৰ্গ এনেদৰে লগ লগাম যাতে এইটো কি হৈ যায় এটা বাকচৰ নিচিনা হয় সেই বাকচটো কি হৈ যাব এটা ঘনক হৈ যাব যদি 6টা বৰ্গ একলগতে লগ লগাই আমি বাকচৰ সৃষ্টি কৰোঁ সেই বাকচটো কি হৈ যাব এটা ঘনক হৈ যাব হয়নে অৰ্থাৎ এই এটা বৰ্গ এই এটা বৰ্গ এইটো বৰ্গৰ সন্মুখৰ পিনে কি কৰিম আমি আৰু এটা বৰ্গ আঁকিম সন্মুখৰ পিনে আৰু এটা বৰ্গ আঁকিম একে কালি বিশিষ্ট কি কৰিলো এটা সন্মুখৰ পিনে বৰ্গ আঁকিলো সাইডৰ এইবোৰ সংযোগ কৰি দিম সাইডৰ এই বাহুবোৰ কি কৰিম সংযোগ কৰি দিম সংযোগ কৰি দিয়াৰ ফলত কি হ'ব এই পিনে আৰু এটা বৰ্গ সৃষ্টি হ'ব এই বৰ্গটোৰ লগত তাৰ বিপৰীত পিনে থকা বৰ্গটো সেম হৈ যাব অৰ্থাৎ এইটো পিনৰ বৰ্গ ইজিক্যাল টু এইটো পিনৰ বৰ্গ হ'ব তাৰ পিছত এই সন্মুখৰ বৰ্গটো পিছপিনৰ বৰ্গৰ লগত একে হ'বই কালিটো একে হ'ব ওপৰৰ বৰ্গটো তলৰ বৰ্গটো সেম হ'ব অৰ্থাৎ 6টা মানে একে কালি বিশিষ্ট বৰ্গ লগ হৈ এটা কি হয় ঘনকৰ সৃষ্টি হয় ওপৰত এটা তলত এটা দুটা হ'ল পিছপিনে এটা আগপিনে এটা দুটা হ'ল হয়নে 4টা হ'ল তাৰ পিছত এই সাইডত পিনে এটা এই পিনে এটা আৰু দুটা তেনেহ'লে কেইটা হ'ল 6টা বৰ্গ লগ লাগি এটা কি হ'ল ঘনকৰ সৃষ্টি কৰিল হয়নে তো এতিয়া ঘনকৰ কালি কি হ'ব এটা বৰ্গৰ কালি কি হয় L স্কয়াৰ হয় তাহলে কেইটা বৰ্গ আছে 6টা বৰ্গ আছে তাহলে এটো কি হৈ যাব 6L স্কয়াৰ অৰ্থাৎ L স্কয়াৰৰ লগত 6 পূৰণ কৰিছো কেইটা বৰ্গৰ কাৰণে 6টা বৰ্গৰ কাৰণে কি হৈ যাব 6L স্কয়াৰ হৈ যাব তো গতিকে আমি বৰ্গৰ ঘনকৰ আমি কি পাই গলো আমি পৃষ্ঠকালি পাই গলো যে আমি আয়তীয় ঘনক আৰু ঘনকৰ বিষয়ে আমি শিকিলো অৰ্থাৎ ঘনকৰ পৃষ্ঠকালি আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালি কি দৰে ওলায় এইটোৰ বিষয়ে আমি শিকিলো তো এতিয়া আমি কি কৰিম সুঙাৰ বিষয়ে শিকিম তো সুঙা এটা কেনেকৈ গঠন কৰিব পাৰি এটা তোমালোকে এটা কি কৰা A4 সাইজ কাগজ লৈ ল A4 সাইজ কাগজটো তোমালোকে চিনিয়ে পোৱা তো A4 সাইজ কাগজ এটা লৈ লোৱা এই কাগজটো কি কৰিবা এটো এটা কি আয়ত দেখিবলৈ পাই আছো না আমি কাগজটো কি আয়তাকাৰ এটা আয়তাকাৰ কাগজ আমি A4 সাইজ পেপাৰ আমি লৈছো তো এই আয়তাকাৰ কাগজটোক আমি কি কৰিম এই দুটা কাষ এইটো এটা আৰু এইটো এটা হয়নে এই দুটা কাষ কি কৰিম আমি সংযোগ কৰি দিম এনেদৰে সংযোগ কৰি দিম সংযোগ কৰি ললো সংযোগ কৰি লোৱাৰ পিছত এই দৰে এটা কি পাম সুঙাৰ দৰে পাম এইটো হ'ব কি এটা বেলন হয়নে নহলে এই আয়তটোৰ পৰা কি পাইছো আমি এটা বেলন পাইছো হয়নে আয়তটো কেনেদৰে লৈছো আমি ফোল্ড কৰি লৈছো এনেদৰে দুটা কাষ আমি সংযোগ কৰি লৈছো সংযোগ কৰাতে কি হৈছে এনেদৰে এটা বেলন এটা পাইছো সৃষ্টি হৈছে তো গতিকে সোৱা এতিয়া বেলন এই বেলনটোৰ এটা উচ্চতা আছে হয়নে এই উচ্চতাটো কাৰ সমান হ'ব এই আয়তটোৰ প্ৰস্থটোৰ সমান হ'ব হয়নে আয়তটোৰ প্ৰস্থটোৰ সমান হ'ব এই উচ্চতাটো কাৰ সমান হ'ব এই আয়তটোৰ প্ৰস্থটোৰ সমান হ'ব হয়নে তো গতিকে এই আয়তটোৰ প্ৰস্থটোৰ সমান হ'ল আৰু কি হ'ল এইটো সোৱা দিশটো এই দিশটো কিহত পৰিণত হ'ল এটা বৃত্তত পৰিণত হৈ গ'ল হয়নে সোৱা কেনেদৰে বৃত্তত পৰিণত হ'ল এইটো সোৱা এইটো পিনে সোৱা এইটো পিনে সোৱা এইটো এটা কি হৈ গ'ল বৃত্তৰ পৰিণত হৈ গ'ল অৰ্থাৎ এইটো আছিল দিশ এইটো দিশ আছিল হয়নে এইটো দিশ আছিল আমি এনেদৰে গোল কৰি এইটো কি কৰিলো ভাঁজ লগাই দিলো এনেদৰে বেলনৰ এটা সৃষ্টি কৰিলো তো বেলনটোৰ এই দিশটো কি হৈ গ'ল এতিয়া গোল বৃত্ত এটাত পৰিণত হৈ গ'ল হয়নে তো আমি আয়তৰ
কালিটো লিখিলো আয়তৰ কালি কি আছিল দিশ পূৰণ প্ৰস্থ অৰ্থাৎ দিশ পূৰণ প্ৰস্থ আছিল হয়নে তো দিশ আছিল এইটো কেনেদৰে ঘূৰাই আমি লগালো তো দিশটো কি হৈ গল বৃত্তত পৰিণত হৈ গল এইটো কি বৃত্তত পৰিণত হৈ গল হয়নে তো বৃত্তত পৰিণত হোৱাতে কি হৈছে দিশটো আমাৰ কি হৈ যাব এটা বৃত্তত পৰিণত হৈ গল তেনেহলে দিশ আমাৰ যদি ধৰা l আছিল তেনেহলে এইটো কি হৈ গল 2 পাই r হৈ গল কিয় 2 পাই r হৈ গল এই l টো বৃত্তত পৰিণত হৈ গল তো বৃত্ত এটাৰ কি পৰিধি কিমান পাইছো 2 পাই r পাইছো আৰু প্ৰস্থটো কি হৈ গল উচ্চতাত পৰিণত হৈ গল এটো প্ৰস্থটো কি হৈ গল এনেদৰে ললে কি হৈ যাব উচ্চতাত পৰিণত হৈ যাব হয়নে সুঙা এটাৰ উচ্চতাত পৰিণত হৈ যাব তেনেহলে উচ্চতা যদি আমাৰ ধৰা হল b লিখিছিল আমি সৰি এইটো আমি প্ৰস্থ লিখিছিল b টোক আমি প্ৰস্থ লিখিছিল তো b টো কি হৈ গল উচ্চতাত পৰিণত হৈ গল অৰ্থাৎ হাইটত পৰিণত হৈ গল তেনেহলে এইটো কি লিখিম h বুলি লিখিম তেনেহলে আমি সুঙা এটাৰ পৃষ্ঠকালি কিমান পালো 2 পাই r h এইটো হল বক্ৰ পৃষ্ঠৰ কালি সুঙা এটাৰ কি বক্ৰ তলৰ কালি বা সুঙা এটাৰ বক্ৰ পৃষ্ঠৰ কালি এতিয়া সুঙা এটাৰ মুঠ পৃষ্ঠকালি কিমান এতিয়া সুঙা এটাৰ আমি এইটো কি পালো বক্ৰ পৃষ্ঠৰ কালি লিখি দিও সুঙাৰ বক্ৰ পৃষ্ঠৰ কালি এইটো হল সুঙা এটাৰ বক্ৰ পৃষ্ঠৰ কালি এতিয়া সুঙা এটাৰ মুঠ পৃষ্ঠকালি কিমান হ'ব তো বক্ৰ পৃষ্ঠৰ কালিটো যদি ইমান হয় তাৰ লগত কি কৰিব লাগিব এই পিনে কি কৰিম এইটো পিনে আমি ঢাকি দিম এই বৃত্তটো ঢাকি দিম এইটো পিনৰ বৃত্তটো কি কৰিম ঢাকি দিম হয়নে ঢাকি দিলে এইটো পিনৰ কালিও লাগিব এইটো পিনৰ কালিও আমাক ওলাব লাগিব তো এই দুটা পিনৰ কালি যদি আমি ওলাব বিচাৰো নহলে দুটা বৃত্তৰ কালি আমাক যোগ কৰিব লাগিব হয়নে কাৰণ দুটা পিনে কি বৃত্ত হৈ আছে হয়নে এইটো কি দুটা পিনে কি হৈ আছে বৃত্ত হৈ আছে হয়নে এইটো এটা বৃত্ত এইটো এই পিনে এটা বৃত্ত এই বৃত্ত দুটা কি কৰিছো ঢাকি দিছো হয়নে এনেকে বৃত্ত নিচিনা কাগজ কাটি আমি কি কৰিছো ঢাকি দিছো ধৰা হল ঢাকি দিলো আমি মানে ঢাকি দিলে কি হৈ যাব দুটা বৃত্ত কালি আহি যাব হয়নে 2 পাই r স্কয়াৰ কিয় 2 পাই r স্কয়াৰ এটা বৃত্তৰ কালি পাই r স্কয়াৰ হয়নে দুটা বৃত্তৰ কালি হবলৈ গলে কি হ'ব 2 পাই r স্কয়াৰ হৈ যাব মানে 2 পাই r স্কয়াৰ লিখিছো এতিয়া কি কৰিম 2 পাই r কি কৰিম কমন লম 2 পাই r কমন ললে কি থাকিব ভিতৰত কি থাকি যাব h প্লাস r দুটা r আছিল এটা r লৈ গৈছো নহলে এটা r থাকি গল বুজি পাইছা নহলে 2 পাই r ইনটু h প্লাস r এটো হৈ গল সুঙা এটাৰ মুঠ পৃষ্ঠকালি অৰ্থাৎ দুটা পিনৰ যদি আমি বৃত্ত দুটা কি ঢাকি দিও বৃত্ত দুটা ঢাকি দিলে বক্ৰতলৰ কালি যোগ দুটা পিনৰ বৃত্ত দুটাৰ কালি তেনেহলে কি হৈ যাব 2 পাই r ইনটু h প্লাস r এটো হ'ব সুঙা এটাৰ মুঠ পৃষ্ঠকালি সুঙাৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি ইমান হৈছে এতিয়া আমাৰ কি পালো আমি আয়তীয় ঘনক পালো আৰু সুঙা এটা পালো হয়নে সুঙা এটাৰ বক্ৰতলৰ কালি কেনেদৰে ওলাব লাগে আয়তীয় ঘনকৰ কালি কেনেদৰে ওলাব লাগে আৰু ঘনক এটাৰ পৃষ্ঠকালি কেনেদৰে ওলাব লাগে এটো আমি পঢ়িলো গতিকে আমি আয়তীয় ঘনক আৰু সুঙাৰ বিষয়ে শিকিলো সুঙাৰ কি বিষয়ে শিকিলো পৃষ্ঠকালি বক্ৰ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি কেনেদৰে ওলাব লাগে এটোৰ বিষয়ে আমি শিকিলো আয়তীয় ঘনকৰ হেতু আমি শিকিলো পৃষ্ঠকালি কেনেদৰে ওলায় আৰু ঘনক এটাৰ পৃষ্ঠকালি কেনেদৰে ওলায় এটোৰ বিষয়ে শিকিলো যেহেতু ভিডিওটো বহুত ডাঙৰ হৈ যাব তাৰ কাৰণে আমি ভিডিওটো আজি সুঙালৈকে ৰাখিব বিচাৰিছো তোমালোকৰ যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা
আৰু বন্ধু বান্ধৱীসকলক তোমালোকে কেনেদৰে বুজিছা কেনেদৰে অংকবোৰ বুজি পাই আছা সেইটোৰ বিষয়ে আলোচনা কৰিবা এইটো কৰিলে কি হৈ যাব তোমালোকৰ নিজৰ বস্তুবিলাক আকৌ ক্লিয়াৰ হৈ যাব হয়নে আমি দেখিবলৈ পাইছোঁ যে অমিক্ৰনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰভাৱ পেলাই আছে আমাৰ অসমত ইমান এটা প্ৰভাৱ পেলাব পৰা নাই কিন্তু কোভিডৰ সংখ্যা আমাৰ দেখিবলৈ পোৱা গৈছে যে বাঢ়ি গৈ আছে হয়নে তেনেহ'লে আমাৰ নিজৰ সাৱধানতা বৰ্তাই চলিব লাগিব হয়নে যদি আমি সাৱধানতা বৰ্তাই চলো অৰ্থাৎ আমি মাস্ক পৰিধান কৰোঁ সকলো সময়তে তেনেহ'লে আমি কি থাকিব পাৰিম অমিক্ৰণৰ পৰা দূৰত থাকিব পাৰিম তো এয়া আছিল আজি ভিডিঅ'টো ধন্যবাদ